দুৰ্ভগীয়া পৰিয়াল দীৰ্ঘদিন ধৰি সহ্যগত হৈ আছে পৰিয়ালটোৰ মূল উপাৰ্জনকাৰী দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছিল এই দুৰ্ভগীয়া লোকজনে কিন্তু এটা পথ দুৰ্ঘটনাৰ পিছত শয্যাশায়ী হ'বলগীয়া হয় পৰিয়ালটোৰ মূল উপাৰ্জনকাৰীজন চিকিৎসাৰ নামত ইতিমধ্যে মাটি বাৰী গৰু ছাগলী পত্নীৰ অলংকাৰ সকলো বিক্ৰী কৰিছে দুবেলা দুমুঠি যোগাৰ কৰাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে দৰিদ্ৰ পৰিয়ালটোৱে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাটৰ আহ্বান জনাইছে দুৰ্ভগীয়া লোকজনৰ পত্নীয়ে আৰু বিষয়ে বিশেষ জনাব দিগন্ত বৰদলৈ এটা দুৰ্ঘটনাৰ পিছত সৰ্বশ্ৰান্ত হৈ পৰা এটি দুৰ্ভগীয়া পৰিয়ালৰ সৈতে মই বৰ্তমান উপস্থিত আছো কেম্পাছন গোপাল ঠাকুৰে দেখুৱাইছে এয়া হৈছে কমলা ডেকা আৰু এখেতৰ ঘৰ হ'ল উত্তৰ গুৱাহাটীৰ নিকটৱৰ্তী উত্তৰ লেঙা গাঁৱত আৰু দীৰ্ঘদিন ধৰি এখেতে এনেধৰণে বিচনাত শয্যাগত হৈ আছে আৰু এই পৰিয়ালটোৰ মূল ব্যক্তিজনে আছিলে এই কমলা ডেকা তেখেতৰ কাষত তেখেতৰ কণমানি তেখেতৰ শিশু সন্তান 6 বছৰীয়া সন্তান মই তেখেতক দেখুৱাইছো লগতে তেখেতৰ পত্নী আছে আৰু এই তিনিজনেই হৈছে পৰিয়ালটোৰ সদস্য কিন্তু এই পৰিয়ালটোৰ মূল সদস্যজন দীৰ্ঘদিন ধৰি এনেদৰে শয্যাগত আৰু তেখেত পেছাগত এজন সাধাৰণ দিন মজুৰি কৰা ব্যক্তি কিন্তু তেখেতৰ কি হৈছিল মই প্ৰথমতে পৰিয়ালৰ পৰা পত্নীৰ পৰা জানিবলৈ বিচাৰিছো কি হৈছিল আচলতে তেওঁ হাজিৰা কৰি আহিছিল আহি থাকি চাইকেলখন মানে কালভাৰ এটাত পৰি গ'ল পাথৰ এটাত লাগি তাৰপিছত বেজাৰ মেডিকেললৈ লৈ যোৱাত মানে মাথাত 22টা চিলাই পৰিলে পৰোতে তাৰ ডাক্তৰে কৈছে তেওঁক ভাঙা ঘৰলৈ লৈ যাব লাগিব MRI কৰিব লাগিব CT স্কেন কৰিব লাগিব X-ray কৰিব লাগিব তাৰপিছত আমি তাতে লৈ গ'লো তাৰপিছত লৈ যাই তাতে একদিন এক ৰাতি ৰাখিলে ডাক্তৰে কৈছে যে এখেতক থেৰাপি লাগিব এই ভাল বস্তু খুৱাই কিনে তাতে থেৰাপি কৰি মানুহজন ভাল হৈ যাব এখন বিছনাও লিখি দিছে সেইখনো আনিলো তাৰপিছত এতিয়ালৈ তাৰ মানে একো হোৱা নাই মানুহজন এনেকৈয়ে পৰি আছে বিছনাত নিজে উঠিব নোৱাৰে খাব নোৱাৰে তাৰপিছত ময়ে খুৱাই দিব লাগে বহি থাকিবও নোৱাৰে এনেকুৱা পৰ্যায় হ'ল তাৰপিছত এনেকৈ থাকি 7 মাহ ব্যায়াম লগালো মোৰ মানে আই অলংকাৰ গোটেইখিনিয়ে বিক্ৰী কৰিলো মাটি অলপ আছিল মাটিখিনিও বিক্ৰী কৰিলো গৰু এহাল আছিল গৰু হালো বিক্ৰী কৰিলো ছাগলী আছিল ছাগলী দুটাও বিক্ৰী কৰিলো তাৰপিছত এখন চাইকেল আছিল চাইকেলখনো লাষ্টত তাৰমানে বিক্ৰী কৰিলো তথাপিতো তাৰমানে আৰু এতিয়া উপায় নাই আৰু একো বেচিবৰ কাৰণে একো নাই সেইকাৰণে মানে থেৰাপি বন্ধ কৰি দিলো 7 মাহ লগাই আৰু এনেধৰণে সৰ্বশ্ৰান্ত হৈ পৰিছে পৰিয়ালটো আৰু অৱশেষত চিকিৎসকে দিয়া আহ্বানো তেওঁ গ্ৰহণ কৰিব পৰা নাই যেহেতু থেৰাপিৰ নামত দিনে যি প্ৰয়োজন হয় মাননিৰ প্ৰয়োজন হয় মাননি এই পৰিয়ালটোৱে দিব পৰা নাই পুনৰ দেখুৱাইছো এই দুৰ্ভগীয়া পৰিয়ালটো এয়া হৈছে কমলা ডেকা দীৰ্ঘদিন ধৰি এনেধৰণে তেখেত শয্যাগত অৱস্থাত আছে আৰু তেখেত যেহেতু এজন দিন মজুৰি কৰা ব্যক্তি আছিলে আৰু দিন মজুৰি কৰি যি আৰ্জন কৰে সেই ধৰণেৰে তেওঁ পৰিয়ালটো পোহপাল দিছিলে কিন্তু এনেধৰণে দীৰ্ঘদিন ধৰি মূল মানুহজন বিচনাত পৰি থকাৰ পিছত এই পৰিয়ালটোৱে ইতিমধ্যে চকুৰ পানীৰে বাট নেদেখা হৈছে তেখেতৰ এপতকৈ সকলো সা সম্পত্তি ইতিমধ্যে বিক্ৰী হৈ গ'ল তাৰ পাছতে মই আপোনাক পুনৰ সুধিব বিচাৰিছো এই মুহূৰ্তত আপুনি কি আহ্বান জনাব অসমবাসীলৈ কি আহ্বান আছে আপোনাৰ মই মন্ত্ৰী মহোদয়লৈ আহ্বান জনাইছো অসমবাসীলৈ গোটেই অসমবাসী ৰাইজলৈ আহ্বান জনাইছো যাতে মোক মানুহজনক আগৰ দৰে সংসাৰখন কৰি দিয়ে সহায় সহযোগ কৰি এইখিনিয়ে মই আহ্বান জনাইছো আৰু এতিয়া এই পৰিয়ালটোৱে আহ্বান জনাইছে মূল তেখেতৰ পত্নী আহ্বান জনাইছে যে ধন্যবাদ জনাইছো দিগন্ত বৰদলৈ